ôi chả là ôi kìa pola lại cả lá phà đi lại cắt phà lại cả lá oh my god đi một tí vô coi back from the dead hey guys so আজি আমি এজেগাত যাম কোড যাম আজি নকো অলপ পিছত কম আপোনালোকে ভিডিওটো লাষ্টলৈকে চাব লাগিব মোক লগৰ কেইটাই বাগানৰ মাজত এৰি থৈ গুচি আহিছে আৰু এতিয়া আহিছে দেখিছা সো ভিডিওটো আৰম্ভ কৰি দিও বলা ঘনশ্যাম আমি গৈ থাকো এতিয়া ও ভাই উঠিব দে গুচি গৈছ কেলে উঠিবটো দে এটো হ'ল অৰেঞ্জিসি কলোনি আৰু এই ৰাস্তাটো দেখিছে এটো গেলেকে দি এনাকে গৈ এফালে আঠখেল যায় তো আমি এইফালে আঠখেলৰ ফালে যাম এতিয়া লৰা ক্যামেৰা লৈ একদম বেলেগ আৰু বাইকখন ষ্টাৰ্ট দিয়া আমাৰ মডিফাই বাইক গ'ল আমি এইফালে সোমাম কথা ইয়াত মই মানুহ নাই বুলি ভাবিছিলো মানুহ আছে বহুতখিনি মানুহ আছে দেখাবি আকৌ ইয়েস সো আমি কেইটা কোড আহিছো দেখিছা না কমলাবাৰী শিশু উদ্যান এফালে এতিয়া সোমাম বাইক চোৱা ভিতৰত ধেৰ এইটো টিকেট কাউণ্টাৰ যেতিয়া খুলিব ইয়াত মই হাতত কি লাগিব সো এইখনে হ'ল কমলাবাৰী সো এইখন হ'ল এখন পিকনিক স্পট আমাৰ গেলেকীৰ পিকনিক স্পট সো ইয়াত বিভিন্ন বহুত দূৰৰ পৰা মানুহ আহে এই জেগাডোখৰ একচুৱেলি সৰুৰে বহুত ডাঙৰ এলেকা হয় এখন আৰু আপোনালোকক এটাকে ভাল বস্তু দেখাম মই সো প্ৰথম বস্তুটো হৈ গ'ল আমাৰ অসমৰ গৌৰৱ এশিঙীয়া গড় বৰ্তমান মোৰ 10K সাবস্ক্ৰাইবাৰ লাগে আৰু 500 মান কম হৈ আছে সো আৰু যদি মোক 10K কৰি দিয়ে তেতিয়া আৰু ভাল ভিডিঅ' বনাম সো প্ৰথম মই গড়টো দেখাই ষ্টাৰ্ট কৰিছো তো আৰু বিভিন্ন ধৰণৰ বস্তু আছে আপোনালোকক আগত দেখাই যাম বেলেগ বস্তু চাই কিবা হ'ব দে হেলে খাব নালাগে লৰা বদমাছ আছে ও মাই গড কম কেলে মই আগলৈ কম এটা মানুহ আছে ক'ব নোৱাৰা সো অথনি কি হ'ল ঘনশ্যামে কপলে তাই কথা পাতি থকা সেইফালে দেখি ভিডিঅ' কৰা নাছিল হলে বহুত বদমাছ হৈ গ'ল ল'ৰাটো এইফালে বোট শ্বট চলে আপোনালোকে যেতিয়া সিজনত আহিব তেতিয়া ইয়াত নাও পাব ঐ ঘনশ্যাম ডাইনাছৰ চাবি সঁচাকৈ ডাইনাছৰ দেখাম তোমাৰ আপোনালোকক চাব নি ৰাজক ডাইনাছৰ এটা দেখাম দেই আমি বিশাল এটা ডাইনাছৰৰ তলত আছো কামুই চামুই নিদিবা খালি দেই ভয় লাগে সো ডাইনাছৰ এইটো ডাইনাছৰ আমি চাই এতিয়া আমি সেইফালৰ পৰা আহিছোঁ কিমান দূৰ সোমালোঁ অলৰেডি এইফালে ডাইনাছৰ চাই আমি এতিয়া চিধা এতিয়া এইফালে গৈ আছোঁ সো এইটো বনি আছে লাইট ৰুম চিয়'ৰ লাইট ৰুম হয় না এতিয়ালৈকে ক'ব পৰা নাই কি বনিছে অকল এদাই কৰিব পৰা নাই খোজকাঢ়ি মোৰ হালত বেয়া সেইটো কথা ক'ব পৰা নাই কি হৈছে অভদ্ৰ হয় একেটা অকল শিখৰ তহঁতক আমি এতিয়া একচুৱেলি পাহাৰৰ মাজত আছোঁ আৰু আপোনালোকে এই এড্ৰেছটো মই দি দিছোঁ ভালকৈ সো এইটো হ'ল আপোনাৰ গেলেকীৰ পৰা প্ৰায় 4 কিলোমিটাৰ আহিয়ে আপুনি মেইন ৰোডৰ কিনাৰতে চাব বৰ্ড এখন পাব তো বৰ্ডটো কিনাৰে তাত কমলাবাৰী লিখাই থাকিব তো আপুনি সোমাই আহিব তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ হ'ব আপুনি উদ্যানখন পাব একচুৱেলি জেগাডোখৰ পপুলাৰো আছে এইটো কাৰণত ইয়াত বিভিন্ন ধৰণৰ শ্বুটিং চলি থাকে আজি শ্বুটিং চলা নাই নহ'লে শ্বুটিং চলিলে আপোনালোকে দেখিব পাৰিলেহেঁতেন সো এইফালে জংঘলে আছে আৰু নেযাওঁগৈ এনেই সো বাগান আছে জংঘল আছে কিবা কিবি আছে সো সেইফালে নেযাওঁগৈ এতিয়া আমি আকৌ ঘূৰি গৈছোঁ এতিয়া আমি যিকেইটা আছোঁ সেইকেইটা আমি এতিয়া সৰুলা বনিবলৈ যাম এতিয়া সৰুলা হৈ যাম আমি বুঢ়া কুকুৰটো লৈছা ভালকে উঠাইছো গোটেই বোকা লাগিলে পেলত ভাগে খেলা
চিলিং ইয়াৰ ৰিয়েল হাতী ওলায় ফেক হাতী ওলায় দেই কিন্তু হে হে সঁচাকৈ ৰিয়েল হাতী ওলায় ধেমালি নহয় তো আগত আমি হাতী চাবলৈ যাম ৰ'ব এইফালে 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 ঝৰ্ণা এটা পৰি আছে কিন্তু যাবলৈ ৰাস্তা নাই পাহাৰৰ পানী পৰি থাকে আৰু এটা মজা বস্তু দেখাম এতিয়া আপোনালোকক হৈ গ'ল সেইটো হাতী 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 এইটো কি বনালে পাথৰ নেকি ৰিয়েল আছে নেকি আছে ৰিয়েল আছে নেকি এইটো পুখুৰীত আছে নেকি ৰিয়েল আছে হপায় সেইটো কাৰণে এতিয়া তিনিটা কাছ আছে আৰু কিবা এটা নিয়ম কৰিছিলে এইটো চ' আপোনালোকে যদি অসমীয়া মিউজিক ভিডিঅ' দেখিছে তেতিয়াহ'লে এটা বস্তু দেখাম এই দলংখন দেখিছে এই দলংখনত যে কিমান মিউজিক ভিডিঅ' বনিলে কোনো হিচাপ নাই এই দলংখনত কিমান শ্বুটিং হৈ থাকে আৰু ইফালে আৰু নেযাওঁগৈ ইফালে কিবা কিবি জিৰণি চৰা আৰু তেনেকুৱাকৈ পিকনিক স্পটবোৰ আছে য'ত আহি মানুহবোৰে পিকনিক খাই জেগা এডোখৰ লৈ লয় চ' আমি আৰু অলপ আগৰ পৰা আহিমগৈ আগত আৰু এটা প্লেচ আছে দেখাই আহিমগৈ একচুৱেলি সেই প্লেচটোত কোনো নাযায় আমি যাম এতিয়া একচুৱেলি মেইন কমলাবাৰীৰ প্ৰথম জেগা এইডোখৰ এইফালেই আছে এইফালে সেইটো হৈ গ'ল ৰংমঞ্চ সেইটোত আপোনাৰ ফাংচন হয় এইফালে এইটো ৰংমঞ্চটো পাৰ হৈ গ'ল এইফালে এইডোখৰ বেছি মানে ফৰেষ্ট এৰিয়া এইডোখৰ বেছি অলপ মানে প্ৰব্লেম হৈ যায় অলপ জানুৱাৰ ওলায় আৰু এইটো চব এইফালে এইটো এটা স্পট এইটো ডাইৰেক্ট পিকনিক স্পট হয় এইফালে আপুনি গৈ পিকনিক স্পটৰ জেগালৈ যাব পাৰিব চ' ইয়াত কুটকুৰা গছ ডিমৰু গছ এইবোৰ ৰুইছে কুহিৰ আকন মখিয়াল বাপৰে আমি নামেই শুনা নাই ইমান ভাতগিলা সেয়া চব পুৰণা মানে একদম হেভি গছ এতিয়া আমি একদম পাহাৰ এলেকাত আছোঁ ডাইৰেক্ট পাহাৰত আছোঁ আছে এইখন একচুৱেলি পাৰ্ক এখন বনাইছে সৰু মোৰ পাৰ্ক এখন বনাইছে চ' পাৰ্কখন মানে এইখন তো এইটো এলেকা সিফালে ৰাস্তা এনেকুৱাকৈ গৈছে আৰু কিবা কিবি বনাব সেইবোৰ আৰু এইটো গভৰ্ণমেণ্ট অফ আছামৰ মেপ হয় গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ এইটো চব চ' আপোনালোকৰ জেগাডোখৰ কেনেকুৱা লাগিছে এতিয়াহে মুতিব লাগিছে খেলা পলা ওলাই খেলা পাহাৰীয়া এলেকাত পলাই খেলা অ' মাই গড সি মুতিব গৈ